কিমান দিন বোৱাৰ পিছত যে প্ৰথমখন চাদৰ কাটিব পাৰিছোঁ তাৰ হিচাপ মই আপোনালোকক দিব নোৱাৰোঁ। তাঁতখন লগাৰ পাছৰ পৰা ইমানেই ব্যস্ত হৈ পৰিলোঁ যে একেবাৰে ববলৈ তাঁতখনত বহিবলৈ সময় নোপোৱা হ'লোঁ। বিভিন্ন ধৰণৰ অজুহাতেই ক'ম নে, সমস্যাই ক'ম নে, বিপদেই ক'ম, একো ভাবি পোৱা নাই ক'বলৈ। মুঠতে তাঁতখনত বহিবলৈ কেৱল সময় নহয়, ইমান সময়ৰ অভাৱ হৈছে, তাতো ঠাণ্ডাও বেছি পৰিছে, সেইকাৰণে বহিবলৈ অসুবিধা হয় তাঁতখনত বহিলৈকে, যিহেতু বাহিৰত আমাৰ শালখন, সেইকাৰণে ঠাণ্ডা বেছি লাগে। তথাপিও যিকোনো উপায়েৰে থপিয়াই হ'লেও বৈ প্ৰথমখন চাদৰ যেনে তেনে কাটিছোঁ। প্ৰথমখন চাদৰ মই ৰঙীনকৈয়ে বৈ থৈছোঁ নিজলৈ বুলিয়ে। কেতিয়াবা মেখেলা লগাই ইয়াৰ লগত জোৰ বনোৱা হ'ব, কিন্তু কেতিয়া ববলৈ হয় সেয়া নাজানো। মুঠতে চাদৰখন বৈ থৈছোঁ। চাদৰখন কেনেকুৱা লাগিছে আপোনালোকে জনাবলৈ নাপাহৰিব। ইয়াৰ পিছৰখনত কটন বৈছোঁ, পদ্মিনীত কটন বৈছোঁ, পদ্মিনী কটন হ'ব। তাৰ পিছৰ পৰাহে নুনি ববলৈ আৰম্ভ কৰিছোঁ। যিহেতু সকলোৱে নুনিৰ দাম বেছি পাব পাৰে, নুনি চাদৰখিনিৰ দাম বেছি, আৰু তেওঁলোকে কয়, কিছুমানে কৈছে ইমান দাম, গতিকে যিসকলে দাম বেছি দিবলৈ বেয়া পাব, অসুবিধা পাব পাৰে, তেওঁলোকৰ কাৰণে এইখন কটন চাদৰ এনেকৈ ল'ব পাৰিব। চাদৰকেইখন কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। ইয়াৰ পাছৰ চাদৰকেইখন মই প্ৰত্যেকখন চাদৰ কাটিলে আপোনালোকলৈ ভিডিঅ' আগবঢ়াম, আৰু তেনেকৈ আপোনালোকে ল'ব পাৰিব, মাত্ৰ ভিডিঅ'সমূহ চাই থাকিব। গতিকে আজিলৈ আহিলোঁ, বাই।